গুৱাহাটীৰ পৰা লিচু কিনিব আহিছে বেলেগ বাকি সব ঠিক আছে কিন্তু দামটো বহুত বেছি ভিতৰত বম্বাই বিলাইতি ইলাইচি আছে চাম্বানিও নিছে অমিতাভ বচ্চনেও নিছে 270 জোপা আছে এতিয়া নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে আজি কিহৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে। तो दोस्तों क्या किसका ऊपर वीडियो होने जा रहा है आप लोग को मालूम चल ही चुका है। पहले मैं ये रोड का बारे में थोड़ा बोलना चाहता हूँ। ये है यूनिवर्सिटी रोड। अगर आप तेजपुर यूनिवर्सिटी आता है उसी का बीच में ये लीची का गार्डन है। तो देखिए ये हो गया तेजपुर से होते हुए आप यूनिवर्सिटी जाना पड़ेगा। तेजपुर पड़ुआ से 7 किलोमीटर दूरी पर है यूनिवर्सिटी। तो गाइस चलिए देखता है आज का जो सबसे पुराना असम का लीची गार्डन है बंधुসকল সকলোতকৈ পুৰণা লিচি গাৰ্ডেন হয় এইটো সকলোতকৈ পুৰণা লিচি গাৰ্ডেন যোনটো মই আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছো। আৰু ইয়াত বহুত কেইটা ভেৰাইটিজ लीची পোৱা যায়। लीचीर बहुत वैरायटी है। जी हाँ फ्रेंड, काफ़ी सारा वैरायटी है लीची का। और असम का सबसे पुराना लीची का गार्डन है। कितना पेड़ है, कितना साल पुराना है, सब बात करेंगे आप लोगों से। जी हाँ दोस्तों, সকলো কথা পাতিম আপোনালোকৰ লগত। আৰু এইখন বাগানৰ এতিয়া যোন অনাৰ হয়, যোন মালিক হয় বৰ্তমান, সেই মালিকৰ লগতো কথা পাতাম। তো বলক আৰু আপোনালোকক দেখাইছোঁ ৰাস্তাটো। তো এইটো চাওক, এইটো হ'ল তেজপুৰ ইউনিভাৰ্চিটি পথ আৰু এইটো হ'ল লিচি গাৰ্ডেন, লেচু বাগান। এইটো লেচু বাগান চাওক, একদম ৰাস্তা এইটো চাওক, ৰাস্তা আৰু গাড়ী চাওক ৰখি আছে, মানুহে লেচু কিনি আছে আৰু একদম লগতে লাগি আছে চাওক লেচু চাওক, দেখাই আছোঁ আপোনালোকক। ভেৰাইটিজ লেচু আছে ইয়াতে। তো বন্ধুসকল চাওক, মানুহে ইয়াতে লিচি কিনিব আহিছে বহুত ঠাইৰ পৰা। বলক আমি অলপ কথা পাতিম এখেতসকলৰ লগত। স্যার আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা লিচু কিনিব আহিছে নে বেলেগ কিবা কামত আহিছে? বেলেগ কামত আহিছে ন। আৰু ইয়াতে লিচি চাই পেলাই ৰখিছে। আপুনি জানেনে এইখন বাগান অসমৰ সকলোতকৈ পুৰণা বাগান হয় নেকি? হয়। বাকী সব ঠিকে আছে কিন্তু দামটো বহুত বেছি। দামটো বহুত বেছি না? না কমি যাব বাৰু, এতিয়া ফাৰ্ষ্ট সিজন চলি আছে তো এই কাৰণে অলপ দামটো বেছি। সিজনটো ভাল লাগিছে না? ঠিক আছে, আহিব আপোনালোকে। तो फ्रेंड्स देखिए काफ़ी सारा कस्टमर लगा हुआ है यहाँ पे। तो भाई केनेका बिक्री बाटा আজি? আজি কম না? কেনেকা বেছি আছে লিচু? কোনটো কেনেকা কোৱাচোন ৰেট কেইটা? ৰেটটো শাহীটো 5 টকা 6 টকা বেছি আছে। এইটো কি হয়? শাহী শাহী হয় এইটো। আৰু ভিতৰত বম্বাই বিলাইতি ইলাইচি আছে। বিলাইতি বম্বাই ইলাইচি আছে না? আৰু এইটো সেম শাহী লিচু হয় না? শাহী হয়। এইটো সবতকৈ কম দামী? এইটো সবতকৈ কম দামী। আচ্ছা আচ্ছা, কেতিয়াৰ পৰা বেছি আছে তোমালোকে? 4-5 দিন হ'ল না? গেট হয় আৰু গেটত সোমোৱাৰ লগে লগে চাওক লেচু গছ। এইটো শাহী লেচু হয়, একদম লোকেল, যোনটো কয় আপোনালোকে লোকেল। লাগি আছে ইয়াতে। देखिए ये जो लीची है ये है इलायची फ्लेवर। और आप लोगों में और कुछ देखिए अभी पूरा तरह से ये मैच्योर नहीं हुआ है। आफ्टर 1 वीक ये पूरा मैच्योर हो जाएगा और खाने लायक हो जाएगा। तो फ्रेंड्स, तो एक बात है, ये गार्डन का जो ओनर है जी बर्तमान जो मालिक है, मैं आपलोक मालिकर लगतो কথা পাতাম আৰু কিছুমান কথা পাতিম আৰু জানিম এই বাগানৰ বিষয়ে। তো বলক আমি মালিকৰ লগত দুই এটা কথা পাতোঁ। এইজনী হৈছে বৰ্তমান এই বাগানখনৰ গৰাকী। তো দাদা আপোনাৰ নাম কি? মোহাম্মদ জমশেদ আলী। মোহাম্মদ জমশেদ আলী। তো দাদা বাগানখনৰ লেচু বিক্ৰী আৰম্ভ হৈছেনে? আজি 4-5 দিন হ'ল আৰম্ভ হৈছে। 4-5 দিন হ'ল আৰম্ভ হৈছে। আৰু ইয়াত টোটেল কথাত শুনিছোঁ ইয়াত 8টা-9টা ভেৰাইটি আছে, মইতো গম নাপাওঁ। তে একচুৱেলি কেইটামান ভেৰাইটি আছে ইয়াত? ইয়াত ক'ব গ'লে 6টা ভেৰাইটিজ আছে। 6টা ভেৰাইটিজ আছে না? কি কি আছে ভেৰাইটিজ কেইটা? ইয়াত 1 নম্বৰ বম্বায়া, 2 নম্বৰ বিলাইতি,
3 নম্বৰ ইলাইচি, হ্যাঁ 4 নম্বৰ পিয়াজি, পিয়াজি, 5 নম্বৰ চাহি আৰু 6 নম্বৰ আপোনাৰ ৰঙিয়া। ৰঙিয়া না। আৰু চবতকৈ দামত যোৱা যোনটো লিচি আছে, কোনটো লেচু আছে চবতকৈ দামত যায় তাৰমানে দাদা? চবতকৈ দামত যোৱা লেচু বম্বায়া। মুম্বাই তোমাৰ। আচ্ছা যোৱাবাৰৰ তাৰ প্ৰাইচ কিমান আছিলে? যোৱাবাৰতো আমাৰ ইয়াত নাছিলে, ক'ৰবাৰ পৰা মিলাই মিলি দিছিলোঁ, তো 80 টকা পাৰ পিচ আছিলে। 80 টকা পাৰ পিচ। তো বন্ধুসকল আপোনালোকে শুনি লওক, 80 টকা পাৰ পিচ এনেই হোৱা নাই, মানে তেনেকুৱা টেষ্ট হোৱাৰ কাৰণেহে এক পিচ লেচু 80 টকাত মানুহে খাইছে। মানে কিমান টেষ্ট হ'ব লাগিব, আৰু মানুহে এনেই 80 টকাত নাখায়। তো দাদা আৰু এটা কথা, ইয়াত আমি শুনামতে এই বাগানৰ পৰা লেচু অকল অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, ভাৰতবৰ্ষৰ বাহিৰতো গৈছে। কথাটো কিমান দূৰ সঁচা? লণ্ডনলৈকে আমি পেক কৰিছোঁ মাল। লণ্ডনলৈকে পেক কৰিছে মাল না? হয়। আৰু ডুবাইতো গৈছে শুনিছোঁ। ডুবাই গৈছে। আচ্ছা মুকেশ আম্বানীও নিছে নেকি আপুনি? মুকেশ আম্বানীও নিছে, অমিতাভ বচ্চনেও নিছে। বাহ, অমিতাভ বচ্চন, মুকেশ আম্বানীৰ পৰা ধৰি ইণ্ডিয়া বাহিৰত অষ্ট্ৰেলিয়াতো লিচু গৈছে বুলি শুনিছিলোঁ। হয়, এওঁলোকে আমাৰ ডিচি থ্ৰুদি পঢ়াইছে। ডিচি থ্ৰুদি অষ্ট্ৰেলিয়ালৈকে পঠাইছে না? হয়। আচ্ছা এই বাগানখন কিমান পুৰণি? এইটো মোটামুটি 80 বছৰ মিনিমাম। 80 বছৰ? 80 পৰা 90 বছৰ হৈছে। 80 পৰা 90 বছৰ। মানে ক'ব গ'লে অসমৰ ভিতৰত চবতকৈ পুৰণি বাগান ক'ব গ'লে এইখনেই আছে বৰ্তমান। এইখনেই আছে না? ডাঙৰ, চবতকৈ ডাঙৰ না? মোটামুটি 28 বিঘা ভূমি হয় এইটো। 28 বিঘাৰ ভূমি হয়। আৰু লেচু গছ কেইটা আছে মোটামুটি? 270 জোপা আছে এতিয়া। 270 জোপা লেচু গছ থকা এটা অসমৰ পুৰণি লেচু বাগান। আৰু জিআই টেগ পোৱা বাগান এইটো। জিআই টেগ অসমৰ ভিতৰত এইখনেই এখন বাগান যোনখন বাগানে জিআই টেগ পাইছে। জিআই টেগ পাইছে, 5টা লেচু জিআই টেগ পাইছে। 5টা লেচু জিআই টেগ পাইছে না? অসমৰ বাহিৰত যদি আছে, বিহাৰত কিবা এটা আছে বাগান, হা বিহাৰ মুজাফৰপুৰত। মুজাফৰপুৰত চাহি লেচু জিআই টেগ পাইছিলে। আমাৰ ইয়াত পাইছে পিয়াজি লেচু, মুম্বাই লেচু, বিলাতী লেচু, চাহি আৰু আপোনাৰ ইলাইচি। 5টা লেচুৱে জিআই টেগ পাইছে। আচ্ছা যেতিয়া লকডাউন হৈছিলে তেতিয়াতো আপোনালোকৰ, তেতিয়া আপোনাৰে আছিলে বাগানখন? মোৰে আছিলে। আপোনাৰ লগতে আছিলে না? তেতিয়াতো আপোনালোকৰ বহুত লছ হৈছিলে? তেতিয়া বহুত লছ হৈছে। লছ হৈছে। আৰু 2 বছৰত যিটো লছ হৈছিলে সেই লছটো যোৱাবাৰ উঠিছেনে? যোৱাবাৰতো মালেই নহ'ল, মাত্ৰ 22 জোপা গছত মাল হ'ল। যোৱাবাৰতো পুৰা লছ হ'ল। যোৱাবাৰ লছ হ'ল না? এবাৰতো অলপ আশা দেখিছিলোঁ, তাতো বৰষুণ নাই। বৰষুণ নাই, তাৰমানে বৰষুণৰ এটা প্ৰব্লেম আছে। যোৱাবাৰ গছত ফল কম আহিছে, এবাৰ যিও মাল আহিছে কিন্তু বৰষুণ নাই। বৰষুণ নাই না? আৰু এইবাৰ চবতকৈ বেছি মাল অহা মানে ফল কোনবিধ হয় এইবাৰতো? ক'ব গ'লে বম্বাই চবতকৈ ধুনীয়া, ভাল হৈছে। বম্বাই চবতকৈ ধুনীয়া হৈছে। তাৰপিছত পিয়াজি পাই যাব। পিয়াজিটো পাই যাব না? মোটামুটি ভেৰাইটিজ গোটেইকেইটা এভেইলেবল পাব। গোটেইকেইটা পোৱা যাব। আচ্ছা বেয়া নাপালে আপোনাৰ পৰা যদি কোনোবাই ভাবে যে ইয়াৰ পৰা লিচু কিনি নি পেলাই বিক্ৰী কৰিম বুলি, তেতিয়া আপুনি পাৰিব তাক দিবলৈ? নিশ্চয় পাৰিম। নিশ্চয় হ'লচেল ৰেটত দিব তাক? আচ্ছা পঠাই দিব পাৰিব? অসমৰ যদি বেলেগ জেগাৰ পৰা কোনোবাই যদি আপোনাক ফোন কৰে, আপুনি লিচুটো পঠাই দিব পাৰিব নেকি বেছিকৈ যদি লয়? আমিতো মোটামুটি গুৱাহাটীলৈকে পঠাওঁ। গুৱাহাটীলৈকে পঠাওঁ, এয়াৰপৰ্টলৈকে আমি মানে দায়িত্ব লৈ লওঁ। আচ্ছা আচ্ছা। তাৰপিছত কিন্তু আমি বাহিৰত নপঠাওঁ। আচ্ছা এয়াৰপৰ্টলৈকে পঠাব পাৰিব, তাৰ পৰা যেনেকা যায় যাব আৰু সেইটো সুবিধা কৰি দিব। আৰু মোটামুটি গুৱাহাটীলৈকে পঠায়? পেকিংটো আমি কৰি দিম। পেকিং কৰি দিব গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া তেনেকা হ'লে পাৰিব? যিকোনো জেগাত পঠাই দি আছোঁ আমি। অসমৰ যিকোনো জেগাত পঠাই দিব পাৰিব? আপোনাৰ মোবাইল নম্বৰটো কৈ দিয়ক। 700020383733। ঠিক আছে বন্ধুসকল, আপোনালোকে এই নম্বৰটোত মই আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, আৰু স্ক্ৰীণতো দেখা পাই আছে আপোনালোকৰ নম্বৰটো। এই নম্বৰটোত আপোনালোকে ফোন কৰিলে আমাৰ দাদাক পাই যাব। এইটো দাদা আছে আমাৰ লগতে, দাদাক পাই যাব। আৰু আপোনালোকে কণ্টেক্ট কৰিব, চিধা কণ্টেক্ট কৰিব, দাদাই ৰিচিভ কৰিব। কি দাম, কি লেচু লাগে আপোনাৰ মোবাইলত দেখাইও দিব, দৰকাৰ হ'লে হোৱাটছএপত দি দিব, আৰু সেইমতে আপোনালোকে লেচু পাই যাব। কিন্তু পে'মেণ্টটো কৰিব লাগিব আগত, হয় না দাদা? নাই, আমাৰ ডেলিভাৰী মাল পেকিং কৰিম, পে'মেণ্ট কৰি দিব লাগিব। আচ্ছা মাল পেকিং কৰাৰ লগে লগে পে'মেণ্ট। আৰু কিমান ধুনীয়া লেচু লাগি আছে ইয়াতে।
গণনা দিন কিমান লিচু খুজিছে নৰেন্দ্ৰ মোদীয়ে? 1000 1000 লিচি। তেখেতে মই ডাইৰেক্ট কণ্টেক্ট নহয়, বেলেগে মোৰ লগত কণ্টেক্ট কৰিছে। বেলেগে কণ্টেক্ট কৰিছে না? হয় হয় 1000 পিছ দিব লাগে। তো বন্ধুসকল শুনক, যোনদিনাখন ভোট গন্তি হ'ব সেইদিনাখন নৰেন্দ্ৰ মোদীক তাৰ এজেণ্টে ইয়াত 1000 লিচি অৰ্ডাৰ কৰা আছে আৰু সেইদিনাখন পঠাব লাগে ইয়াৰ পৰা। এইটো হ'ল বিলাতী লিচু, এইটো বিলাতী লিচু, এইটো গ্ৰীণেই থাকে আৰু এইটো অলৰেডি পকি গৈছে। মোটামুটি পকা নাই যদি আৰু আপুনি সপ্তাহ 10 দিনলৈ খাব পাৰিব, খোৱাত পাই যাব। এতিয়াই হৈ গৈছে, মিঠা হৈ গৈছে। এইটো আপুনি গছকেইটা চালে গম পাব আপোনালোকে কিমান পুৰণা গছ হয়। চাওক প্ৰায় 80-90 বছৰ পুৰণা গছ হয়। চাওক গছটো চালে আপোনাৰ গম পাব কিমান ডাঙৰ গছ। চাওক